নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ আৰু এটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ চিলনীবাৰী পূজাস্থলীলৈ আৰু ইয়াত এটা বেলেগেই পৰিৱেশ। আমি কালি লখিমপুৰ টাউনৰ যিটো পৰিৱেশ দেখাইছোঁ তাতকৈ বহুত বেলেগ পৰিৱেশ। ইয়াত ৰাইজৰ বিশাল সমাগম চাৰিওফালে আপোনালোকে দেখিব পাৰিছে কিমান মানুহ। চিলনীবাৰী বাগান লখিমপুৰ চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত এই বাগানখন আৰু ইয়াত ভক্তপ্ৰাণ ৰাইজে আজি পূজা চাবলৈ আহিছে। আৰু এই ইয়াত পূজা প্ৰত্যেক বছৰে যি পূজা পালন হয় তাৰ মাদকতাই সুকীয়া। ইয়াত সকলোৱে মিলি ইয়াত তেওঁলোকে ফিল্ম চায়। ইয়াত ৰাজহুৱাকৈ এনেকৈ পৰ্দা লগাই ফিল্ম ইয়াত প্ৰদৰ্শন কৰা হয়। চ' ইয়াত ফিল্ম দেখাই থকা হৈছে এখন। ইয়াত লাগিলে যি ফিল্মেই নহওক, যেনেকুৱা ধৰণৰ ফিল্মেই নহওক, কিন্তু ইয়াত ৰাইজে ধুনীয়াকৈ বহি সকলোৱে সমানে আৰু গোটেই ৰাতি পুৰে ৰাতি ইয়াত ফিল্ম চোৱাৰ এটা পৰম্পৰা অতীজৰ পৰা আমি সৰুকালৰ পৰা শুনি আহিছোঁ। চ' আপোনালোকক এই অভিজ্ঞতা অকণমান ঝলক দেখাবলৈ আমি ভিডিঅ'টো কৰিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ বিজু চাহ বাগান, অসমৰ এখন অন্যতম চাহ বাগান য'ত অৰ্থডক্স চাহপাতৰ বাবে বিখ্যাত। আৰু লখিমপুৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত এই মণ্ডপটোলৈ আমি গৈ আছোঁ। আমি দেখুৱাম ইয়াত কেনেধৰণৰ পৰিৱেশ হৈছে, ইয়াত কেনেধৰণে ৰাইজে উদযাপন কৰিছে পূজা। চ' আমি মণ্ডপৰ ভিতৰলৈকে যাওঁ। প্ৰথম মণ্ডপৰ ভিতৰত দেৱী দৰ্শন কৰি আহোঁ, কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। তাৰপৰা বাহিৰত আমি দেখাম আপোনালোকক। গৈ আছোঁ আমি মণ্ডপৰ মাজলৈ। ডেক'ৰেশ্যন ধুনীয়া, বহুত সুন্দৰ হৈছে, উন্নত মানৰ হৈছে প্ৰায়। ওপৰৰ চিলিংখন দেখিছে, বৰ ধুনীয়া লাগিছে, নতুন ডিজাইন কৰিছে। আৰু ইয়াত সকলোৱে ফটো মৰাত ব্যস্ত। আমি গৈ আছোঁ, এয়া মূল মণ্ডপটো। ইয়াত পূজা অৰ্চনা চলি আছে। আমি আপোনালোকক অলপ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। দেৱী মাৰ প্ৰতিমূৰ্তি ইয়াত ৰখা হৈছে, সকলোৱে পূজা পাঠ কৰি আছে। বন্ধুসকল, এতিয়া আমি বাহিৰলৈ যাম। বাহিৰত দেখাম আপোনালোকক কেনেকুৱা ধৰণৰ পৰিৱেশ, ৰাইজৰ মাজত উৎসাহ উদ্দীপনা কেনেকুৱা ধৰণৰ। চ' ভিডিঅ'টো ইমান দীঘলকৈ বনোৱা নাই, তথাপিও শেষলৈকে চাই যাওক। এই বাগানখনতো আপোনালোকে ইয়াত দেখিব পাৰিছে, ইয়াত ফিল্ম লগাইছে, ফিল্ম চাইছে সকলো ৰাইজে বহি। উৰে ৰাতি চাব, উৰে ৰাতি চলি থাকিব এনেকৈ। আৰু এনেকৈ ইয়াৰ ৰাইজে উদযাপন কৰিছে পূজা। সকলো ফূৰ্তিত আছে, শৃংখলাবদ্ধভাৱে বহি সকলোৱে চাইছে, উপভোগ কৰিছে। চ' বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।